গুড মৰ্নিং কি খবৰ সকলো ভালে আছেনে মই ৰিমা মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ যিহেতু দেখিছে মই ক'ত আছোঁ একদম পুৰা পথাৰৰ মাজত যেহেতু মামাহঁতৰ ঘৰলৈ আহিছোঁ এপাক ভাবিছোঁ পথাৰলৈ আহোঁ বহুত দিন পথাৰ দেখা নাই সেইকাৰণে পথাৰখন চাবলৈ আহিছোঁ লগতে আপোনালোকক দেখাওঁ বলকচোন ইমান ধুনীয়াকৈ ধানবিলাক পুৰা পকি আছে নহয় চাওকচোন বিৰাট ধুনীয়া লাগিছে আৰু এইখিনি দেখিছেনে ইমান ধুনীয়া কোলা ধান একদম পুৰা মই যেহেতু চিনি নাপাওঁ সেইটো কাৰণে মই মাহীকে সুধিলোঁ কি ধান মাহীয়ে জহা বুলি কৈছে ইমান ধুনীয়া লাগিছেচোন কোলা একদম পুৰা ধান চিয়াখিনি এইখিনি পুৰা জহা ধান মাহীয়ে পুৰা ধানৰ চিয়া ছিঙি আছে যিহেতু আমাৰ ঘৰৰ দৰ্জামুখত ধান চিয়া দিব লাগে সেইটো কাৰণে ধান চিয়া ছিঙি আছে একদম চোৱা হাই কৈ দিয়া হাই মামাৰ ছোৱালী ৱাও কি মজা লাগিছে চাওকচোন এইখিনি পুৰা জহা ধানেই কৰিছে একদম পুৰা ইয়াৰ পৰা পানী একদম পানীত ধান পৰি আছে একদম ইমান ধুনীয়া লাগিছে নহয় চাওকচোন ৰ'দডাল দেখি যাবও মন যোৱা নাই ইমান ৰ'দ দিছে মাহী মই আৰু মামা ছোৱালীৰ পৰা পথাৰ মাজা আলি আলি একদম পুৰা খোজকাঢ়ি ধান চাই ফুৰিছোঁ পুৰা ধান চাই ফুৰিছোঁ একদম ৰ'দডাল একদম টেক টেককৈ দিছে নহয় সেয়া মাহী আহি আছে পুৰা ইফালে সিফালে চাবলৈও ভয় মানে এটা চাইডে পানী পৰোঁ বুলি ভয় লাগি যায় নহয় মামাহঁতৰ ঘৰত আৰু এটা ভাল বস্তু দেখিছেনে একদম ধুনীয়া একদম বগা কোমোৰা গছৰ পৰা লাগি ওলমি আছে একদম পুৰা আনফালে একদম পুৰা জলকীয়া টেঙা লগত খাবলৈ যে ইমান ধুনীয়া হ'ব নহয় দেখিয়ে যে একদম পুৰা চিঙু চিঙু লাগি গৈছেগৈ ঘৰ আহি পালোহি জাষ্ট পাই হাত ভৰি ভৰিটো অলপ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ ভাবিছোঁ ভিডিঅ'টো যিহেতু এণ্ডিং কৰা নহ'লে এতিয়া ভিডিঅ'টো এণ্ডিং কৰোঁ আৰু আপোনাৰ তাতে যিহেতু মাহে ধান চিয়াৰ ছিঙিছিলে বুলি কৈছিলোঁ সেই ধান চিয়াৰ পৰা এনেকৈ গাঁঠা হৈ গ'ল এনেকৈ দেখিছেনে দৰ্জামুখত দিব ভিডিঅ'টো ইমানখিনিতে সামৰোঁ আজিলৈ বাই বাই